নমস্কাৰ মই বৰ্ণালী আৰু আজি মই আপোনালোকক দেখুৱাম মই বনাই থকা এযোৰ কাপোৰ য'ত মই পখিলা ডিজাইন দিছো। প্ৰথমে মই বগা কাগজ এখনত এনেদৰে পখিলাৰ ডিজাইনটো বনাই লৈছো আৰু কাপোৰত আঁকিবৰ কাৰণে আপোনালোকে কাৰ্বন ব্যৱহাৰ কৰিব লাগিব, য'ত মই ব্যৱহাৰ কৰিছো হোৱাইট কাৰ্বন। কাৰণ কেতিয়াবা কি হয় ডাৰ্ক কালাৰ ইউজ কৰিলে মানে কেতিয়াবা অকনমান মই অলপ আনিজি পাও আৰু, কিন্তু লাইট কাপোৰত আপোনালোকে ডাৰ্ক কালাৰ ইউজ কৰিলে বেছি ভাল, কাৰণ তেতিয়া বস্তুটো স্পষ্ট হয়। আৰু মই ইয়াতে ব্যৱহাৰ কৰিছো হোৱাইট কাৰ্বন। আপোনালোকে দোকানত পায়ে যাব যতে হলেও, আৰু অনলাইনতো আপোনালোকৰ এটো এভেইলেবল থাকে। আৰু ইয়াত মই ফেব্ৰিক্ৰিলৰ স্পাৰ্কলিং পাৰ্ল কালাৰটো ব্যৱহাৰ কৰিছো। এটো হৈছে মই ব্লু কালাৰ ইউজ কৰিছো ইয়াতে। আৰু মই আউটলাইনাৰ হিচাপে মই লৈছো আপোনাৰ 3D আউটলাইনাৰ ইয়েলো কালাৰটো। আৰু কালাৰটো কৰা হোৱাৰ পিছত মই এনেদৰে আউটলাইনাৰ ব্যৱহাৰ কৰি দিছো। খুবেই সহজ, আপোনালোকে অতি সহজে এটো কৰিব পাৰিব সকলোৱে। সিম্পল হয়, দেখিবও ভাল লাগে। গতিকে কেনেকুৱা হৈছে জনাব দেই, আৰু মই কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত নিশ্চয় আপোনালোকক দেখুৱাম। গুড নাইট।